এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলোৰে ভালেই চাগে। আজি যিহেতু সৰস্বতী পূজা, সেয়ে আমি আহিছোঁ কলেজলৈ বুলি, আৰু লগৰখিনি আছে আৰু সেৱা চেৱা কৰিলোঁ। এতিয়া এয়া হৈছে মোৰ লগৰ, আৰু আপোনালোকক ভালকৈ সকলোখিনি দেখুৱাই আছোঁ, তো আপোনালোকে চাই থাকিব। মানে কোনো নোহোৱা চান্সতে ভিডিঅ'টো বনাই লৈছোঁ, আৰু মোৰ এইটো ইউটিউবৰ ভিডিঅ' প্ৰথম। কিবা এটা কৈ দে। হাই গাইজ, তো আপোনালোকে চাই থাকক। মোৰ ভাল। তো গাইজ, কেনেকুৱা লাগিছে ক'ব আপোনালোকে? ধুনীয়া লাগিছে নাই ক'ব দেই। আৰু মই লগৰজনীকো দেখুৱাই আছোঁ, আপোনালোকে চাওক। দেখুৱাই দিছোঁ। এয়া কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আমাক। এতিয়া ব'লা আপোনালোকক সকলোখিনি দেখুৱামগৈ তাত গৈ। ব'লা হাই বুলি কৈ দেচোন, নাই হাই বুলি কৈ দে। এয়া মোৰ লগৰখিনি দেই। প্ৰসাদ খাইছে, প্ৰসাদ। গাইছ, আই সৰস্বতী এফালে এফালে ইহঁতে সেৱা কৰিবলৈ বুলি যায়। আমি যিহেতু সেৱা কৰি আহিলোঁ, এটা প্ৰসাদ খাই আছোঁ। প্ৰসাদ খাই আছোঁ, প্ৰসাদখিনি খাই দিছোঁ। এইটো আমাৰ ছেকেণ্ড ইয়েৰ ৰুম। মই যিহেতু ছেকেণ্ড ইয়েৰ পঢ়িছোঁ, এবাৰ হায়াৰ ছেকেণ্ডেৰী দিম আৰু। কিন্তু লক্ষ্যণ এয়া যিহেতু ঘৰৰ পৰা আহোঁতে মানে ভিডিঅ'টো কমপ্লিট কৰিবলৈ মানে বেয়া লাগিলে, আৰু সেইকাৰণে ভিডিঅ' চিডিঅ' নবনালোঁ। মানে খৰধৰকৈ আহিলোঁ সেইকাৰণে, আৰু ভিডিঅ' চিডিঅ' নবনালোঁ, আৰু সেইকাৰণে ইয়াত আহিহে মানে ভিডিঅ' বনাইছোঁ। আৰু বাকী ইফালে দেখিছে ভিডিঅ' কলিং। বাকী আৰু কিছুমান জেগাত যিহেতু যোৱাকালিয়ে সৰস্বতী পূজা হৈ গৈছে, আৰু আমাৰ ইয়াত আজিহে হৈছে, আৰু ইয়াৰ পৰা গৈ আমাৰ গাঁৱতো যিহেতু সৰস্বতী পূজা পাতিছে, তালৈ বুলিও যাম। আৰু ইয়াত প্ৰথমতে আহিছোঁ যিহেতু কলেজত, এইবাৰ হায়াৰ ছেকেণ্ডেৰী দিম, আৰু সেয়ে আৰু মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা জনাইছোঁ দেই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে। আৰু মইতো এই গাধা গৰুৱে, আৰু বাকী গাধা গৰু বুলিয়ে কৈছোঁ, আৰু পঢ়া পাতি একো নাই, তেনেকৈ আছোঁ। আৰু ৰুমটোত কোনো নাই, সেইকাৰণে মানে ধুনীয়াকৈ ভিডিঅ' চিডিঅ' কৰিছোঁ। আৰু বাকী আপোনালোকক সকলোখিনি দেখুৱাম, তো আপোনালোকে চাই থাকিব। আৰু যিহেতুকে এইটো মোৰ প্ৰথম ভিডিঅ' হ'ব, গতিকে সকলোৱে অকণমান ছাপোৰ্ট কৰিব, লগতে চেনেলটো আগুৱাই লৈ যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ দেই সকলোকে। পৰিস্মিতা, অ' পৰিস্মিতা, আকৌ ফটো মাৰি দিমা গাইছ। মানে ফটো মাৰি দিব লাগে আকৌ। প্ৰসাদ খাই আছোঁ যে খং উঠি গৈছে, গৈ পিনি ফটো কেইখনমান মাৰি দিওঁ। কি হ'লে? ফটো মাৰি দে। ক কি আৰু এবাৰ কচোন তেনেকৈ ক, আৰু এবাৰ ক ফটো মাৰি দিছোঁ। মনটো ভাল লাগিছে নাই ক? এতিয়া ফটো মাৰি দিম যে। ইফালে আহা, ইফালে এইফালে যা, তেতিয়াহে ৰ'দটো মুখলৈ পৰিলে ভাল হ'ব ফটো। মোবাইলটোও ধুই দিব লাগিব। ৰাম ৰাম গাইছ, দেখিছে চোপোলা আকৌ এতিয়া। গাইছ, মই আৰু কেমেৰা মেনশ্যন পোৱা নাই যে, সেইকাৰণে মানে এনেকৈ আপোনালোকক দেখাবলগীয়া হৈছে আৰু দেই। গাইছ, ফটো পোষ্ট। এই তুমি কিবা এটা পোষ্ট দি দিয়া আকৌ। গাইছ দেখিছেনে, এজনী খালী ফটোৱে মাৰি দি থাকিব লাগে। চবকে ভিডিঅ', চবকে ফটো, মই চবকে মাৰি দিলোঁ, কিন্তু ইহঁতে চবে ব্যস্ত এতিয়া। মোক কোনেও ফটো মাৰি নিদিয়ে। গাইছ, মই ফটো মাৰি দিছিলোঁ, কিন্তু বেয়া হৈছে গাইছ, চবৰে এনেকেই আছে। হাই বুলি কৈ দে। হাই গাইজ, দে কি ক? হাই গাইজ, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো চাই থাকক। এয়া হৈছে আমাৰ কলেজৰ ফিল্ড। গৈছোঁ ব'লা, গৈছোঁ ব'লা। আৰু এতিয়া আমি যাম ক'লে? ঘৰলৈ যাম, ঘৰলৈ। গাইছ, এতিয়া আমি ঘৰলৈ যাম। বাই বাই। আজিৰ পৰা ইমানতে সামৰণি। এই নহয় ৰ'বা, ঘৰৰ আকৌ হেৰিবিলাক দেখাব লাগিব নহয়। ঘৰত আজি আমাৰ গাঁৱত সৰস্বতী পূজা, তাত দেখুৱাব লাগিব। তাত দেখুৱাই মেলি চব ভিডিঅ' বনাই আছে। ঘৰলৈ বুলি এতিয়া যাওঁগৈ, তাৰপাছত আকৌ গাঁৱত সোমাম। গাঁৱৰ মানে য'ত সৰস্বতী পূজা পাতিছে, তাত সোমাই কৰি ঘৰলৈ বুলি উভতিম। আৰু আজি সৰস্বতী পূজা ইমানেই আৰু। কলেজ বুলি ক'লে আৰু কলেজত সেয়াই আৰু। ইফালে এখন স্কুল আছে, তাৰপাছত এতিয়া যাম আৰু ঘৰলৈ বুলিয়ে ওলাইছোঁ। যাওঁতে খালি গাঁৱত থকা সৰস্বতী পূজা খাই যাম আৰু। যিটো ৰাস্তা আহোঁতে সেই মানুহজনে লৈ আহিছিলে, ভিডিঅ' কৰিবলৈ নহ'ল, কিন্তু এতিয়া যাওঁতেহে। বাই বাই, বাই বাই।
তেতিয়াহ'লে আমাৰ হেৰি নোসোমাও নি আমাৰ তাত সৰস্বতী পূজা হ'ব নহয় তাত নেচাওঁ নি তালৈ নেযাওঁ নেকি আমাৰ গাঁৱত যাব কিন্তু জেগা নাই নহয় বেঙেনা নেকি তই অঞ্জলি তোৰ বিয়াত নাই নি নামতে সৰস্বতী পূজা চবেতো বিহুৰ লগতে ফুৰিবলৈ গৈছে তোমাৰ আছে নাই নাই বুলিয়ে ক'ব এতিয়া কেমেৰাটো অন হৈ আছে যে চিংগুল দেই চিংগুল চিংগুল কেমেৰা অন থাকিলে চবে চিংগুল বুলিয়ে কয় আমিহে ভাল আৰু চিংগুলো নহয় হেৰিও নহয় হয় নাই হয় নাই হয় নাই হয় নাই ভিডিঅ' কৰিছোঁ ভিডিঅ' ফটো কি ৰখি আছ তই ইয়াত তহঁতি এইফালে অপেক্ষাবাদী হয় আমি কেইজনী আছোঁ আৰু সেইফালে দেখিছে নহয় কেনেকুৱা সৰস্বতী আই সৰস্বতী ইফালে আই সৰস্বতী সিফালে টিকলি টিকলি আই সৰস্বতী আৰু বাবে বাই 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 গাইজ বাই বাই আৰু আমি যাওঁগৈ এতিয়া বাই 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 তোমালোকে কি হেৰি নকৰা নি নীলা তোমাৰ প্ৰিয় দে প্ৰিয় নীলাই পিন্ধিছে আৰু কিয় নকৰি আকৌ আমি এতিয়া গৈ পিনি আমাৰ গাঁৱৰ সৰস্বতী পূজা ৰখি দিম আকৌ গাঁৱৰ সৰস্বতী পূজা ৰখি দিম আকৌ বাৰু আৰু এতিয়া যাম গৈ আছোঁ এই ইমান টিকলি টিকলি ছোৱালী ফোন কৰি দিলে না মই ক'লো দিয়ক ভাল আগতে আমি এনেকৈ গৈছিলোঁ আৰু চাইছা হয় নাই টমটম দাদাবিলাকে বিৰাট ছোৱালী চাইছে কাৰণ গ্লাছকেইখন ধুনীয়া ধুনীয়াকৈ ওলাই থাকে চাৰিওফালে পূৰা ছোৱালীবিলাক গৈ আছে পূৰা চাইছে আৰু চাই থকা টাউনত জুনিয়ৰ কলেজৰ পৰা আহিলোঁ ছোৱালী গোটেইবাই এজাগো দেখিছে গাইছ দেখিছে মা দেখিব নহয় ভিডিঅ'টো মই দেখিছে যায় সেইটো ক'বা ছোৱালী দেখিছে পূৰা চাইছে দেই মা এতিয়া পালোহি এতিয়া যাওঁ গাঁৱৰ যিহেতু সৰস্বতী পূজা তালৈ বুলি যাওঁ এইটো হৈছে আমাৰ গাঁৱৰ মণ্ডপটো আপোনালোকক অকণমানকৈ দেখুৱাইছোঁ আৰু তাত যিহেতু ইমানকৈ ভিডিঅ' কৰিব নোৱাৰি সেইকাৰণে অকণমানকৈ আপোনালোকক আৰু বন্ধু বান্ধৱীক ক'ল এতিয়া যিহেতু কি কয় কলেজৰ পৰা আহি গাঁৱৰ সৰু সুৰাকৈ ক্লিপ কেইটামান ৰাখিছোঁ তাকে আপোনালোকক দেখুৱালোঁ আৰু এতিয়া ঘৰলৈ বুলি আহি আছোঁ আৰু সেয়াই আৰু বেলেগ একো নাই আৰু গাঁৱৰ বুলি ক'বলৈ গ'লে এনেই অকণমান সৰু সুৰাকৈ পাতিছে বুলিয়ে ক'ব লাগিব তাকে আৰু যিহেতু মানুহজনৰ কিবা মানে ভাড়া এটাৰ কাৰণে আজি যিহেতু সৰস্বতী পূজা ন বহুতখিনি ভাড়া আছে ওলাইছে সেইকাৰণে মানে কি কয় মানুহজনে থ'বলৈ আহিবলৈ নোৱাৰিলে ঘৰলৈ বুলি আৰু সেই মই খোজকাঢ়ি এডোখৰ আহিলোঁ মানুহজনে বেছি এডোখৰ আনি পিনি থৈ গ'লগৈ আৰু এতিয়া মানুহজনক পঠিয়াই দিলোঁ আৰু মই এডোখৰ খোজকাঢ়ি আহিছোঁ আৰু গাঁৱৰ সৰস্বতী পূজাৰ পৰা প্ৰসাদ চসাদ দিছে সেইবোৰ খাই কৰি থকা নাই আৰু ঘৰলৈ বুলিয়ে লৈ আহিছোঁ ঘৰত গৈহে এতিয়া খামগৈ আৰু সেনেকৈ আৰু মানে আজি সৰস্বতী পূজাৰ কাৰণে মালে বেছিকৈ মনত পৰি আছে কৈ আছোঁ বাৰু কেলৈ মনত পৰি আছে ৰ'ব ঘৰলৈ বুলি আহিলোঁ আৰু অকণমান বহি লৈছোঁ ভাগৰ লাগিছে যিহেতুকে আপোনালোকৰ কথাখিনি কৈ লৈছোঁ আগতে মানে সৰস্বতী পূজাত আগতে মায়ে মানে এনেকুৱা আমাৰ যিহেতু তিনিজনী ছোৱালী আছিলে বা আছিলে আৰু মই যিহেতু মাজুজনী গতিকে মায়ে যিযোৰ মানে কাপোৰ কেইযোৰ উলিয়াই দিয়ে তাৰ ভিতৰত ধুনীয়া ধুনীয়া লগা কেইযোৰ বা আৰু ভণ্টিয়ে লৈ লয় তাৰপাছত যিযোৰ থাকেগৈ সেইযোৰ মোৰে হয়গৈ কিন্তু মই মাক কোনোদিনে না বা আজিও যদি মায়ে চায়ো ভিডিঅ'টো গম পাব মায়ে যি বস্তুৱে হওক মই কেতিয়াও মানে মোকেই দিব লাগিব বা মোৰে সেনেকুৱা ষ্টাইলত মই কেতিয়াও নকৰিলোঁ আজি বিশেষকৈ মনত পৰিছে কাপোৰ কেইযোৰ যেতিয়া উলিয়াইছোঁ তেতিয়া মনত পৰিছে মানে মায়ে আগতে মোক যিটোৱে দিছিলে যিযোৰ পিন্ধিবলৈ মন গৈছিলে কালি কৈছোঁ দেই মা মোৰ মানে এইযোৰ পাপাই দিয়ে কাপোৰ আৰু সেয়ে মই মানে যেতিয়া কাপোৰকেইযোৰ মানে উলিয়াইছোঁ তেতিয়া মই মালে ফোন কৰিছোঁ মই দেই মাক কৈছোঁ বোলে মোৰ যে কাপোৰ এইযোৰ পিন্ধিবলৈ মন যোৱা নাই কাৰণ এইযোৰ কাপোৰ মই বহুতত তাতে দেখিছোঁ গাত সেনেকৈ বুলি ক'লোঁ মানে বহুতকে পিন্ধা দেখিছোঁ সেনেকৈ বুলি ক'লোঁ তাৰপিছত মায়ে কৈছে পিন্ধি যাবা আকৌ বেলেগ এযোৰ এনেকৈ বুলি কৈছে তাৰপিছত আৰু মই মাক কি বুলি ক'ম আৰু সেই পাপাই ইমান মৰমত দিছে কাপোৰযোৰ হয় নাই গতিকে কি কয় এযোৰে পিন্ধি গৈছোঁ আৰু
সেই তেনেকৈ সেইটো কথাই মানে নিজে লাগিলে সদায় মানে মই এতিয়াও যদি ঘৰলৈ যাওঁ নহয় মায়ে নিজে কাম কৰিম থাকিব তথাপি ভাত পানী নাখায় কিন্তু সন্তানৰ সুখতে মাকৰ সুখ গতিকে এতিয়াহে বুজি পাইছোঁ কাৰণ কেলৈ এতিয়া বুজি পাইছোঁ মানে মাকজনী কেনেকুৱা হয় আৰু মানে এইটো কাৰণে যে মোৰ শাহু মাৰ প্ৰতি মোৰ মৰম নাই বুলি চবৰ প্ৰতি মোৰ মৰম আছে কিন্তু খালী মাৰ কথাখিনি এটা কাৰণতে মনত পৰিছে যিহেতু মই আগতে মাৰ লগতে মানে সৰস্বতী পূজা আগৰ সৰস্বতী পূজা পাছৰ চবতে মই মাকেই পাইছোঁ সেইকাৰণে মানে তেনেকুৱা হৈছে আৰু মনটো আৰু এতিয়া কলেজৰ পৰা আহি আৰু দেখিছে আপোনালোকক ভিডিঅ'খিনি সকলোখিনি দেখুৱালোঁ পাৰিলোঁ যি পাৰিলোঁ নোৱাৰিলোঁ নাজানো ভিডিঅ'টো আজি যিহেতু প্ৰথমবাৰ কাৰণে বনাইছোঁ গতিকে ভাল হ'লেও বেয়া হ'লেও আপোনালোকে মৰম দিব ছাপোৰ্ট কৰিব বাকী এতিয়া ঘৰ আহি যিহেতু পালোঁ গতিকে কাপোৰযোৰ চেঞ্জ কৰাই লওঁ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে থেংক ইউ সকলো ভালে থাকক কুশলে থাকক ধন্যবাদ দেই আকৌ লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত আৰু আগতে ভিডিঅ' চিডিঅ' মানে এনেকৈ বনাওঁ কৈ দিছোঁ কথাটো দেই লাষ্টত মানে ভিডিঅ' চিডিঅ' বনাওঁ কিন্তু এডিটিঙৰ কাৰণে ভিডিঅ'টো পৰি থাকে মানে দিবলৈ মানে এলাহ তেনেকুৱা হৈ থাকে ঢেৰ ভিডিঅ' বনাওঁ কিন্তু এনেকৈ দিবলৈহে মানে থাকি যায় আৰু বাকী ভালে থাকক সকলো দেই